নমস্কাৰ বন্ধু বান্ধৱীসকল, জলিউড ধামাকাৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অঞ্জলি ধাৰাবাহিকত অভিনয় কৰা মল্লিকাৰ জীৱনৰ বিষয়ে কিছু কথা জনা হওক। তেওঁ জন্মগ্ৰহণ কৰিছিল 21 জুনত। তেওঁৰ শিক্ষকতা অৰ্হতা হৈছে তেওঁ পলিটিকেল ছায়েন্সত মেজৰ লৈ BA পাছ কৰিছে। তেওঁ অভিনয় যাত্ৰা তেওঁ মডেলিঙৰ পৰা আৰম্ভ কৰিছে। তেওঁ প্ৰথমতে মডেলিং জগতত আছিল। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে আপোনালোকে, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যন সোনকালে পাই যাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।